নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো আপোনাক। এইখন মোৰ ভাইটিৰ পিক ফাৰ্ম। ফাৰ্মখনত বাৰু কেনেকা লাগিছে বাৰু? ইয়ৰ্কশ্বায়াৰ এইকেইটা তিনিটা আছে আৰু ইপিনে হেমশ্বায়াৰ আছে। ইয়ৰ্কশ্বায়াৰকেইটা যথেষ্ট ডাঙৰ হৈছে। ইয়াৰ স্বাস্থ্য পাতি ভাল হৈছে। বৰ্তমান সিহঁতৰ এই লেট্ৰিন কৰিছে, চফা কৰিব টাইম পোৱা নাই চাগে আজি। আৰু ইয়াত ইয়ৰ্কশ্বায়াৰ এইকেইটা, এইটো হৈছে হেমশ্বায়াৰ। এইটো হেমশ্বায়াৰ, এইটো এক্সট্ৰা কৰি ৰখা হৈছে। যথেষ্ট গ্ৰ'থ হৈছে বাৰু। এইটো সৰু অকণমান আছিলে। আৰু এইটো হৈছে হেমশ্বায়াৰ বৰটো। মালিকটো দেখা দিয়া আকৌ। ডাঙৰে হৈছে বাৰু এইটো। মালিকটো আকৌ থিয় হৈছে, দেখা দিয়ক। মালিকটো বৰ্তমান এইটো মোৰ ভাইটি হয়। তাৰ পৰা কিছুমান কথা জানি ল'ম বাৰু আমি পিছৰ ভিডিঅ'টোত। এইটো হেমশ্বায়াৰটো হয়। ইয়াত পানী পাত্ৰটো বনাব নোৱাৰিলে বাৰু, ইয়াত লাহেকৈ বনাব। আৰু যথেষ্ট ডাঙৰ হৈছে, এইটো কাৰণে গাহৰিকেইটা ওপৰৰ ৱালৰ ওপৰেদি জঁপিয়াই যাব বিচাৰে। এইটো কাৰণে ওপৰত ইয়াত তামোলৰ আৰু এইটো লোহাৰে দিছে বাৰু। এইপিনে পিছপিনেও দিব। এইটো হৈছে হেমশ্বায়াৰটো। এইটো বৰ্তমান অলপ টকা পইচাৰ অসুবিধাৰ কাৰণে এইটো ৰুমটো এইটো ঢালাই দিব পৰা নাই। বৰ্তমান দিম বুলি ভাবি আছে, তেতিয়াৰে এইটো ক'ব নোৱাৰোঁ। মানে পইচা অকণমান অসুবিধা হৈ আছে বোলে, সেইটো কাৰণে মানে পইচা বোলে এইটো ঢালাই দি দিব। আৰু এইকেইটা হৈছে ইয়ৰ্কশ্বায়াৰ তিনিটা, যথেষ্ট ডাঙৰে বাৰু। খাই মজা লাগিব। বহুত দুষ্ট বাৰু গাহৰিকেইটা। এতিয়া সিহঁতৰ এইটো দানা দিয়া পাত্ৰটো কেনেকুৱা কৰি দিছে আপোনালোকে চাওকচোন। একদম পূৰা এখুৰা খান্দি দিছে, বহুত দুষ্ট। এইফালে ছাইডতো পূৰা খান্দি দিছে। এইফালেদি পানী মল মূত্ৰবোৰ যোৱা এইটো তাত দিয়া হৈছে। আৰু আজি চফা কৰিব পৰা নাই, ৰুমটো যথেষ্ট লেতেৰা হৈছে বাৰু। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু যদিহে ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে, তেতিয়াহে আৰু ভৱিষ্যতে আমি ভাল ভিডিঅ' দিবলৈ ইচ্ছুক হ'ব বাৰু। নমস্কাৰ।